এই বন্ধু বান্ধৱীসকল, আজি মই বনালোঁ কাষ্টাৰ্ড চেৱ। কেনেকৈনো বনালোঁ চাওঁ আহকচোন। এয়া মই কেৰাহীত অকণমান তেল লৈছোঁ। গৰম হোৱাত মই কেইটামান বাদাম আৰু কাজু একেলগে ভাজি ল'লোঁ। ভাজি লৈ সেইখিনি মই কাঢ়ি ৰাখিলোঁ। এই তেলখিনিতে মই এপেকেট চেৱৈ দি দিলোঁ। চেৱৈ দি মই ভালদৰে ভাজিলোঁ। যেতিয়ালৈকে গোল্ডেন ব্ৰাউন নহয় তেতিয়ালৈকে ভাজি থাকিব লাগিব। গেছটো কিন্তু চিমত ৰাখিব লাগিব দেই। এতিয়া চেৱৈখিনি ভজা হৈ গ'ল, গতিকে মই এখন প্লেটত কাঢ়ি লৈ পেলাই ঠাণ্ডা হ'বলৈ দিলোঁ। এয়া এটা চচপেনত মই আধা লিটাৰ গাখীৰ গৰম হ'বলৈ দিলোঁ। তাৰপিছতে নিজৰ আন্দাজ মতে মই চেনি দিলোঁ। চেনি দি অলপ লৰাই দিলোঁ, অলপ ঘন হ'বলৈ দিলোঁ। ঘন হোৱাৰ পাছতেই মই ভাজি থোৱা চেৱৈখিনি তাত দি দিলোঁ। দিয়া দেখিছেনে কেনেদৰে মই লৰাই আছোঁ। এনেকৈ লৰাই থাকিব লাগিব, নহ'লে তলত লাগি ধৰিব পাৰে। এয়া এটা কাপত মই আধা কাপ গাখীৰ লৈ ল'লোঁ। তাৰপিছতে মই কাষ্টাৰ্ড মই 2 চামুচ এনেকৈ মিলাই ল'লোঁ গাখীৰখিনিত, যাতে গোটা হৈ নাথাকে দেই। তেনেদৰে মিলাই ল'ব লাগিব। এয়া এনেকৈ জুলীয়াকৈ মিলাই ল'ব লাগিব। ইফালে চেৱৈখিনি অকণমান থিৰ হৈ যোৱাত মই আকৌ অকণমান গাখীৰ দি লৰাই দিছোঁ। এয়া মই চেক কৰিছোঁ এয়া সিজিছেনে নাই। এয়া মই চেক কৰিলোঁ চেৱৈখিনি সিজিলে। সিজা হোৱাৰ পিছতেই মই যিখিনি গুলি ৰাখিছিলোঁ কাষ্টাৰ্ড, সেইখিনি মই অলপ অলপকৈ দি লৰাই গ'লোঁ। অলপ অলপকৈ দিব লাগিব, কাৰণ একেলগে দি দিলে এইখিনি গোটা হৈ যাব। লৰাই থাকিব লাগিব দেই, নহ'লে এইখিনি পিছত লাগি ধৰিব আৰু খাবলৈ বেয়া হ'ব গোটা হৈ গ'লে। এয়া মোৰ ৰেডি হৈ গ'ল কাষ্টাৰ্ড চেৱৈ। মই এটা বলত লৈ তাৰ ওপৰত ড্ৰাই ফ্ৰুটছখিনি দি দিলোঁ। তাৰপিছতেই মই 1 ঘণ্টামান ফ্ৰিজত ৰাখিলোঁ, কাৰণ ফ্ৰিজত ৰাখিলে টেষ্টটো বেছি ধুনীয়া হয়। আপোনালোকেও বনাই খাই চাব দেই। তাৰপিছত মোক জনাবলৈ নাপাহৰিব।